নমস্কাৰ, স্বাগতম জনাইছোঁ JN অসম ইউটিউব চেনেললৈ। আজি অনুষ্ঠিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেলত তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ মাৰ্ক আৰু ডিষ্টিংশ্যন পোৱা ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটাৰ লেপটপৰ সলনি লাভ কৰিব নগদ 20,000 টকা ধন। তেওঁ সেই কথা আজি উল্লেখ কৰে। কৰোনা মহামাৰীৰ বাবে এইবাৰ লেপটপ প্ৰদান কৰিব নোৱাৰা কথা সদৰি কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ মুঠ 16,944 গৰাকী শিক্ষাৰ্থীয়ে লাভ কৰিব এই পুৰস্কাৰ। 12 ছেপ্টেম্বৰৰ দিনা এক অনুষ্ঠানৰ জৰিয়তে প্ৰদান কৰা হ'ব এই বঁটা। এই আঁচনিৰ পৰা ৰাজ্য চৰকাৰে ব্যয় কৰিব 33 কোটি টকা। অৰ্থাৎ এইবাৰ লেপটপ দিয়া নহয় 2020 চনৰ ছাত্ৰ ছাত্ৰীসকলক, তাৰ সলনি 20,000কৈ টকা দিয়া হ'ব নিজৰ নিজৰ একাউণ্টত। সেয়েহে গুৱাহাটীত এক অনুষ্ঠানৰ যোগেদি এই বঁটা প্ৰদান কৰা হ'ব। অৰ্থাৎ 300 বা 200 ছাত্ৰ ছাত্ৰীক লৈ এটা আনুষ্ঠানিকতা কৰা হ'ব। তাৰ পাছতে নিজৰ নিজৰ একাউণ্টত তেওঁলোকৰ পইচাসমূহ সোমাই যাব। শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিদ্যালয় মহাবিদ্যালয় খোলাৰ সন্দৰ্ভত কিছু কথা উল্লেখ কৰে। অহা 15 ছেপ্টেম্বৰলৈকে শিক্ষক শিক্ষয়িত্ৰীসকলে কৰোনা টেষ্ট কৰাটো তেওঁ বাধ্যতামূলক কৰিছে। 31 আগষ্টলৈকে আছিলে যদিও তেওঁ সময়সীমা বৃদ্ধি কৰি 15 ছেপ্টেম্বৰলৈকে কৰি দিছে। লগতে তেওঁ এটা কথা উল্লেখ কৰে যে যিসকলে ইতিমধ্যে কৰোনা পৰীক্ষা সম্পন্ন হৈছে বা ৰিপৰ্ট নিগেটিভ আহিছে তেওঁলোকে অহা 1 ছেপ্টেম্বৰ বা বিদ্যালয় মহাবিদ্যালয় যোগদান কৰিব লাগিব। যদিও 1 তাৰিখে বিদ্যালয় মহাবিদ্যালয় খুলিব, তথাপিও 15 ছেপ্টেম্বৰলৈকে কোনো ধৰণৰ পাঠদান নহয়। সেইকেইটা দিনত নতুনকৈ সামাজিক ব্যৱধান মানি শ্ৰেণীকোঠা সজোৱাৰ লগতে চেনিটাইজেশ্যন কৰিব লাগিব। 15 ছেপ্টেম্বৰৰ পৰা দ্বাদশ আৰু স্নাতক চূড়ান্ত বয়সৰ শিক্ষাৰ্থীক 30 ছেপ্টেম্বৰলৈকে বিভিন্ন গ্ৰুপত ভাগ কৰি পাঠদান ব্যৱস্থা কৰিব। কিন্তু যিসকলে ইচ্ছা কৰে তেওঁলোকে আহিব পাৰে, ইচ্ছা নকৰাসকলে তেওঁ আহিব নোৱাৰে বুলিও এই ভাষণৰ উল্লেখ কৰে। আজি অনুষ্ঠিত স্বাস্থ্যমন্ত্ৰীগৰাকীৰ সংবাদমেলৰ পৰা এটা কথা অনুমান কৰিব পাৰি যে হয় কি 1 অক্টোবৰৰ পৰা স্কুল কলেজসমূহ সম্পূৰ্ণৰূপে খোলা হ'ব। সেয়েহে তেওঁ যথেষ্টকেইটা আজি ঘোষণা কৰে, লগতে কিছুমান ভাল খবৰো দিয়ে ছাত্ৰ ছাত্ৰীসকলৰ বাবে। আজিলৈ ভিডিঅ'টো ইমানেই বন্ধু বান্ধৱীসকল। যদিহে ভিডিঅ'টো চাই ভাল পায় তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।